নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ এইখন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যিসকলে ইণ্ডিয়ান পোষ্ট অফিচ ৰিক্ৰুটমেণ্টত এপ্লাই কৰিছিলে, পে'মেণ্ট কৰা নাই, তেওঁলোকে পে'মেণ্ট কেনেকৈ কৰিব, এই গোটেইখিনি তথ্য আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। সো বলক বন্ধুসকল, তাৰ কাৰণে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে মই আপোনালোকক এটা কথা কৈ দিওঁ, যিসকলে মোৰ চেনেল নতুন হৈ আছে তেওঁলোকৰ কাৰণে মই এটাই ৰিকুৱেষ্ট, বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনত প্ৰেছ কৰি দিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ সকলোতকৈ আগত আপুনি পাই থাকিব। সো বন্ধুসকল, তাৰ কাৰণে আপোনালোকে GDS অনলাইন এংগেজমেণ্ট এইটো যিটো ৱেবছাইট আছে এইটোত আপোনালোকে আহিব লাগিব। লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্টলি আহিব পাৰিব। অহাৰ পিছত ফি পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত চেক ফি ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপুনি যে এপ্লাই কৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে এইখন দি ইয়াত ছাবমিট কৰি দিব। দিয়াৰ পিছত চেণ্ড OTP ৰেজিষ্টাৰ মোবাইল নাম্বাৰত ক্লিক কৰি দিব। OTP আহি গৈছে। OTP অহাৰ পিছত আপোনাৰ ইয়াত OTPটো এণ্টাৰ কৰি ছাবমিটত ক্লিক কৰি দিব। চ' এতিয়া এটা কথা কৈ দিওঁ, যিসকলে এপ্লাই কেনেকৈ কৰে চোৱা নাই, ডিছক্ৰিপশ্যন লিংক দি আছে, তাৰ পৰা ভিডিঅ' চাই ল'ব। ইয়াত অ'কে প্ৰেছ কৰি দিব। অ'কে ক্লিক কৰাৰ পিছত কণ্টিনিউ টু মেক দ্য ফি পে'মেণ্ট, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতো চিম্পলি অ'কে কৰি দিব। এইটোও অ'কে বাটনত প্ৰেছ কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ সন্মুখত পে'মেণ্টৰ যিখন কি মেথড, পে'মেণ্ট মেথডবিলাক আপোনালোকৰ সন্মুখত শ্ব' কৰিব। অলপ সময় ইয়াত লোডিং লৈ আছে। তাৰপিছত আপোনাৰ এনেকুৱা অপশ্যন আহিব, ইয়াত আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। ইয়াৰ পিছত যিবিলাক অপশ্যন দি আছে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, আদাৰ ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, ৱালেট, কেছ, QR কোড, UPI বহুত কেইটা অপশ্যন দি আছে। আপোনালোকে যিখন দি পে'মেণ্ট কৰিব সেইখন চিলেক্ট কৰি ল'ব। মই UPI দি সেইকাৰণে এনেকুৱা চিলেক্ট কৰিছোঁ। ইয়াত মেক পে'মেণ্টত ক্লিক কৰি দিব। দিয়া ইয়াত প্ৰচেছ উইথ পে'মেণ্ট 100 টকা পে'মেণ্ট, ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত ইয়াত চাওক আপোনাৰ ইণ্টাৰ UPIটো ইয়াত ইণ্টাৰ কৰিব লাগিব। আপোনাৰ যিখন UPI আছে UPI ইণ্টাৰ কৰাৰ পিছত মেক পে'মেণ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন UPI দিছে সেইখন এপ অ'পেন কৰি তাৰ পৰা আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। চ' ইয়াত UPI দিয়াৰ পিছত ইয়াত আপোনালোকৰ 5 মিনিট টাইম শ্ব' কৰিব। 5 মিনিটৰ ভিতৰত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। পে'মেণ্টটো কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন আহিব, ইয়াত আপোনালোকে চাওক এপ্লিকেশ্যন ছাবমিট ছাকচেছফুলি। চ' এনেকুৱাকৈ আপোনালোকে ছাবমিট কৰি আপোনালোকৰ এপ্লিকেশ্যনটো ইয়াত শ্ব' কৰিব। ইয়াৰ পৰা আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পৰা PDF ছেভ কৰি ৰাখিব পাৰোঁ। চ' বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতেই। যিসকলে কেনেকৈ এপ্লাই কৰিব সেইখন ভিডিঅ' চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দি আছে, আপোনালোক তাৰ পৰা গৈ কেনেকৈ এপ্লাই কৰে সেইটো চাব পাৰিব। চ' বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু আকৌ আপোনাৰ বন্ধু বান্ধৱী যিসকলে আছে তেওঁলোকক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনত প্ৰেছ কৰি দিব। ধন্যবাদ। জয় আই অসম।